ইয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ আহিছে গুৱাহাটী নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক। গুৱাহাটী নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক। ছাডেন ভিজিটত নিচামুক্তি কেন্দ্ৰৰ ভয়ংকৰ দৃশ্য দেখাৰ পিছতেই আজি বৈঠকত মিলিত হৈছে মন্ত্ৰীজন। আজি নিচামুক্তি কেন্দ্ৰৰ বাবে ছবি প্ৰস্তুত কৰাৰ সম্ভাৱনা। গুৱাহাটীৰ মুঠ 63টা কেন্দ্ৰৰ স্বত্বাধিকাৰী উপস্থিত থকা বৈঠকত 12জনে নিজৰ ঘৰত চলাই থকাৰ বিপৰীতে বাকীখিনিয়ে ভাড়াত চলাই আছে। পীযুষ হাজৰিকাই কয় যে এতিয়াৰে পৰা সামাজিক ন্যায় বিভাগৰ পৰা নিচামুক্তি কেন্দ্ৰই পঞ্জীয়ন কৰিব লাগিব, লগতে স্বাস্থ্য আৰু GMCৰ বিভাগৰ পৰা কৰিব লাগিব পঞ্জীয়ন। তদুপৰি 200 বৰ্গ ফুটৰ ঘৰত 4জন লোকতকৈ অধিক থাকিব নোৱাৰিব। 40টা নিচামুক্তি কেন্দ্ৰৰ নামত অভিযোগ পোৱা গৈছে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। দুদিনৰ ভিতৰতে প্ৰমাণপত্ৰ দিয়া হ'ব নিচামুক্তি কেন্দ্ৰৰ। ইপিনে শোণিতপুৰৰ বৰচলা চিতলমাৰীত উচ্ছেদ অভিযানৰ সামৰণি। বেদখলমুক্ত হ'ল 1000 বিঘা চৰকাৰী ভূমি। শোণিতপুৰৰ বৰচলা চিতলমাৰীত উচ্ছেদ অভিযানৰ সামৰণি। বেদখলমুক্ত হ'ল 1000 বিঘা চৰকাৰী ভূমি। শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল উচ্ছেদ অভিযান। বেদখলকাৰীয়ে নিজেই খালী কৰিছিল ঘৰ দুৱাৰ। 6 বজাৰ পৰা চলা উচ্ছেদ অভিযানৰ 6 ঘণ্টাৰ পিছতে অন্ত পৰিছে। এই কথা জনালে শোণিতপুৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই। পৰৱৰ্তী সময়তো বৰচলাত হ'ব উচ্ছেদ, কিন্তু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে এতিয়াও দিন নিৰ্ধাৰণ হোৱা নাই। DSP হ'ল স্বৰ্ণজয়ী নয়নমণি। মুখ্যমন্ত্ৰীয়ে নয়নমণিলৈ আগবঢ়ালে DSP পদৰ নিযুক্তি পত্ৰ। কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ DSP পদৰ নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰীয়ে নয়নমণিক প্ৰদান কৰিলে উপ আৰক্ষীৰ অধীক্ষক পদৰ নিযুক্তি পত্ৰ। অসম চৰকাৰে নয়নমণিলৈ আগবঢ়ালে 50 লাখ টকা। কমনৱেলথ গেমছত 2022ত লোন বলত স্বৰ্ণ পদক অৰ্জন কৰিছিল নয়নমণি শইকীয়াই। ক্ৰীড়া পেঞ্চন দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত অনুষ্ঠানত নয়নমণিক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। 8গৰাকী খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। 8গৰাকী খেলুৱৈ ক্ৰমে অমৃতকান্তা সিং, নয়ন সিনহা, ৰঞ্জিত ৰাজকুমাৰ, মৌচুমী ভূঞা, শ্যামলিনী দেৱী, ৰজনী দেউৰী, মণিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱাক চৰকাৰে প্ৰদান কৰিলে পেঞ্চন। 4গৰাকীয়ে সৰ্বশ্ৰেষ্ঠ NCC কেডেটক বীৰ চিলাৰে বঁটা প্ৰদান কৰে। ইপিনে বিদ্যালয় একত্ৰীকৰণক লৈ 200তকৈও অধিক আবেদন। শিক্ষামন্ত্ৰীয়ে শুধৰণি অথবা বিকল্প প্ৰস্তাৱ বিবেচনাৰ দিলে ইংগিত। বিদ্যালয় একত্ৰীকৰণক লৈ ধেমাজিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সদৰি কৰিছে যে বিদ্যালয় একত্ৰীকৰণৰ সন্দৰ্ভত পুনৰ বিবেচনাৰ বাবে প্ৰায় 200তকৈও অধিক আবেদন লাভ কৰিছে শিক্ষামন্ত্ৰীগৰাকী। শিক্ষামন্ত্ৰীয়ে আজি ঘোষণা কৰে যে বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়াক লৈ শিক্ষা বিভাগে পুনৰ কিছুমান দিশ বিবেচনা কৰিব। শিক্ষা বিভাগে তন্নতন্নকৈ পুনৰ পৰীক্ষা কৰি যুক্তিসংগত হ'লে শুধৰণি অথবা বিকল্প প্ৰস্তাৱো বিবেচনা কৰিব পাৰে বুলি ইংগিত দিয়ে তেওঁ। ইপিনে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা 1 অক্টোবৰত ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। জয়ন্ত মল্ল সৰু ল'ৰা, সেই ক্ষমতা পাই জয়ন্ত মল্লই গুৰু গোসাঁই নমনা হৈছে। নগাঁৱত তীব্ৰ কটাক্ষ অজিত ভূঞাৰ। সাংসদ অজিত কুমাৰ ভূঞাক মহাপাপী বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কটাক্ষ কৰাৰ পিছতে আজি নগাঁৱত ৰাজ্যসভা সাংসদগৰাকীৰ তীব্ৰ সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। সাংসদগৰাকীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰি কয় যে জয়ন্ত মল্ল সৰু ল'ৰা। তেওঁৰ কথাৰ প্ৰতিক্ৰিয়া মই দিব নিবিচাৰোঁ। জয়ন্ত মল্ল জ্ঞান পৰিসৰ অতি সীমিত। ক্ষমতা লাভ কৰি জয়ন্ত মল্লই গুৰু গোসাঁই নমনা হৈছে। আনহাতে AUDF আৰু আজমলৰ নেগুৰত ধৰি অজিত ভূঞা ৰাজ্যসভাৰ সাংসদ হোৱা বুলি বিজেপিয়ে কটাক্ষ কৰা সন্দৰ্ভত অজিত ভূঞাই কয় যে আজমল কাৰ ঘনিষ্ঠ ৰাইজে জানে। এইখন চৰকাৰ প্ৰথম সিদ্ধান্তটো আজমলৰ পক্ষত লৈছিল। আগৰ ব্যৱসায়ৰ সুবিধা কৰি দিছিল। পীযুষ জয়ন্ত মল্লই ক'লে সকলো কথা ৰাইজে বিশ্বাস নকৰে। ৰাজ্যসভাতো আজমলৰ ভোট বিজেপিয়ে লৈছিল। সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে খোলাখুলিকৈ কৈ দিলে। আগতে লুকুৱাই চুৰকৈ মুখ্যমন্ত্ৰীয়ে আজমলৰ লগত সম্পৰ্ক কৰিছিল, এতিয়া মুকলিকৈ কৰিছে। সাংসদগৰাকীয়ে লগতে কয় যে আমাৰ লক্ষ্য হৈছে বিজেপিক ক্ষমতাচ্যুত কৰা আৰু সেই লক্ষ্যত আমি কাম কৰি যাম। নগাঁও বৰঘাট বাইপাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। ইপিনে 22 ছেপ্টেম্বৰত 12,000 যুৱক যুৱতীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 লাখ নিযুক্তিৰ প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে অহা 22 ছেপ্টেম্বৰত 12,000 চাকৰি প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব।
খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজন কৰিবলগীয়া এই অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনত আয়োজিত এক বৈঠকত এই সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে যোৱা মে মাহত 30,000 যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। ইয়াকে লৈ 42,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। বিভিন্ন পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত এই 12,000 গৰাকী চাকৰি প্ৰাৰ্থীক বিভিন্ন বিভাগত আনুষ্ঠানিকভাৱে চৰকাৰী সেৱাত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু পৰিদৰ্শকৰ পদত 5,200 প্ৰাৰ্থী নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। লোক নিৰ্মাণ বিভাগত 256 গৰাকী সহকাৰী অভিযন্তা হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগসমূহত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলক বিভিন্ন পদবীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। জেহাদীক গুলী কৰে ফাঁচি দিয়ে, তাত আমাৰ কোনো আপত্তি নাই। জেহাদী বৰপেটাত বদৰুদ্দিন আজমলে মন্তব্য কৰিছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। বৰপেটাত AUDFৰ বিশাল কৰ্মী সভা আৰু যোগদান সমাৰোহত উপস্থিত থাকে দলৰ সভাপতি বদৰুদ্দিন আজমল। আজমলৰ উপস্থিতিত বৰপেটাৰ প্ৰাক্তন বিধায়ক ৰহিম খানে কংগ্ৰেছ ত্যাগ কৰি আজি AUDFত যোগদান কৰে। AUDFত যোগদান কৰি ৰহিম খানে নিজৰ ভুল স্বীকাৰ কৰি দলৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ কৰে। দলৰ কেইবাজনো বিধায়ক আৰু নেতাৰ উপস্থিতিত যোগদান সমাৰোহত অংশগ্ৰহণ কৰি AUDFৰ প্ৰধান বদৰুদ্দিন আজমলে কয় যে অসমত বিজেপি 1 নম্বৰ শত্ৰু। প্ৰতিদিনে অসমত মাদ্ৰাছাৰ মানুহক লৈ আছে। বিজেপি সকলোতকৈ ধৰ্মীয় ৰাজনীতি কৰি আছে। 24ত বিজেপিয়ে পুনৰ শাসনলৈ অহাৰ সপোন দেখিছে। মোদী চৰকাৰে সমগ্ৰ ভাৰতৰ 10% সংখ্যালঘুৰ ভোট আদায়ৰ লক্ষ্য লৈছে। আমাৰ মুছলমান ভাইসকল পূৰ্বৰ নিৰ্বাচনত গলিয়ে গলিয়ে বিজেপি পতাকা উৰুৱাইছে। টকাৰ বাবে সকলো বিক্ৰী কৰিছে। দেশত আমাক শান্তি লাগে। আজমলে লগতে কয় যে আজি উত্তৰ প্ৰদেশৰ মানুহ শান্তিত আছে নেকি? উত্তৰ প্ৰদেশ য'তে ত'তে বুলডোজাৰ চলিছে। ৰাজহুৱা স্থানত এবাৰেই ঘৰতো নামাজ পঢ়াত বাধা প্ৰদান কৰিছে। এইখন চৰকাৰ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ সপোন দেখি আছে। আমি কিন্তু কোনোদিনে মুছলিম ৰাষ্ট্ৰৰ কথা কোৱা নাই, এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আপোনালোকে হিন্দু ৰাষ্ট্ৰৰ সপোনটো পাহৰি যাওক বুলি বিজেপি কটাক্ষ কৰে আজমলে। বিজেপিক নিবনুৱা সমস্যা দূৰ কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় তেওঁ। বিগত বছৰটোত ভাৰতৰ পৰা 2 লাখ পৰিয়ালে ভাৰতৰ পৰা পলায়ন কৰা বুলি টাইমছ অফ ইণ্ডিয়াৰ উদ্ধৃত দিছে। বিজেপিয়ে সাম্প্ৰদায়িকতা এৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ অসমত তৃণমূল আৰু আপে সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ কথা উল্লেখ কৰি এই দল দুটাক ওলাই নকৰিবলৈ দলীয় নেতৃত্ব আৰু কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়। ইপিনে সংখ্যালঘুসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনাই আজমলে কয়, জেহাদীক গুলী কৰে ফাঁচি দিয়ে, তাত আমাৰ কোনো আপত্তি নাই। জেহাদীয়ে কিন্তু মাদ্ৰাছাসমূহ ধ্বংস কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সাধাৰণ মানুহে কণী মুৰ্গী বিক্ৰী কৰি পোৱা টকাৰে মাদ্ৰাছা নিৰ্মাণ কৰিছিল, অথচ চৰকাৰে একেদিনে এই মাদ্ৰাছাবোৰ ভাঙি পেলাইছে। ইপিনে অহা লোকসভা নিৰ্বাচনত লৈ আজমলৰ মন্তব্য, অহা নিৰ্বাচনত বৰপেটাত AUDF জিকিবই। আব্দুল খালেকে বুজি পাইছে তেওঁ এইবাৰ হাৰিব, সেয়ে মোৰ ওপৰত খং কৰি আছে। সাংবাদিকৰ আগত আজমলৰ মন্তব্য, কংগ্ৰেছৰ নেতাই বিধেয়ক সদায় গৈ আছে, কংগ্ৰেছ শেষ হৈ গৈছে। আজিৰ পৰা লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণসিঙা আৰম্ভ হোৱা বুলি ঘোষণা কৰে আজমলে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সম্পৰ্কত আজমলে কয় যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মাদ্ৰাছা ভাঙি নেপেলাবলৈ আহ্বান জনোৱা হৈছে। AUDF কংগ্ৰেছ দলক সংবাদ মাধ্যমে জীয়াই ৰাখিছে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে। বৰ্তমান সময়ত AUDF কংগ্ৰেছ দলক সংবাদ মাধ্যমে জীয়াই ৰখা বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বঙাইগাঁৱত আজিৰে পৰা আৰম্ভ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 2 বিৰোধী দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে বৰ্তমান সময়ত অসমত AUDF আৰু কংগ্ৰেছ বোলো একো কোনো বস্তু নাই, মিডিয়াহে এইবোৰ জীয়াই ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বই সমন্বয়ন সাধন সম্ভৱপৰ হৈ উঠাত সকলোৱে বিজেপিক সমৰ্থন কৰি গৈ আছে। কিন্তু সংবাদ মাধ্যমত কংগ্ৰেছ AUDFৰ বাতৰি দেখি একাংশ সংখ্যালঘু লোকৰ মনত দলটোলৈ মনত পৰে, যাৰ ফলত বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, ধুবুৰীৰ দৰে ঠাইত দল দুটাক ভোট লাভ কৰি আহিছে। আনহাতে দলে মাদ্ৰাছা উচ্ছেদক লৈ AUDFৰ প্ৰধান বদৰুদ্দিন আজমলে আদালতৰ দ্বাৰস্থ হ'ব বুলি
ঘোষণাক ৰাজ্যৰ আইন মন্ত্ৰী হিচাপে ৰঞ্জিত কুমাৰ দাসে আদৰণি জনায়। তেওঁ কয়, আইন আদালতত সকলোৰে বাবে সমান। আদালতে এই সম্পৰ্কে যুক্তিযুক্ততা বিবেচনা কৰিব। চৰকাৰে এই সম্পৰ্কত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব।